गामियारि सुबुंफोरनि सावस्रिखौ गोग्गो खालामनायनि नोजोरजों खुंदों सावस्रि फाहामथाय बादा। दिनै बाक्सा जिल्लानि आर्निबिल माधवपुराव गामियारिफोरनि थाखाय सावस्रि फाहामथाय बादाखौ खुंफुंनाय जायो। मसलपुर BPHCनि बानजायनायाव खुंनाय बे सावस्रि फाहामथाय बादाखौ बिटिआर सरकारनि मावफुं सोद्रोमा घनश्याम दासआ बेखेवनानै होयो। दिनै फुंनि समाव खुंनाय बे सावस्रि फाहामथाय बादायावनो फाहामगिरि, नार्स, आसा मावफारि आरो NGOनि सोद्रोमाजों लोगोसेनो गोबां गामियारि सुबुंफोराबो बाहागो लादों। আজি আমাৰ ইয়াতে মধুপুৰ এৰিয়া বহুদিন ধৰি এটা আমাৰ জাগ্ৰত কৰাৰ কাৰণে হেল্থ কেম্পৰ কাৰণে প্ৰয়োজন আছিলে আৰু ইয়াৰে বহুত গৰীব জনতাই কলৈকে যাব নোৱাৰে, দূৰলৈকেও যাব নোৱাৰে চিকিৎসা কৰিবৰ কাৰণে অনাহকতে কিছুমান মৃত্যুবৰণ কৰিব লগা হয়। তাৰ কাৰণে আজি ইয়াতে বিনামূলীয়া হেল্থ কেম্প এটা দিয়া হৈছে। তাতে সকলো ৰাইজে আহি নিজৰ যিখিনি দুখ দুৰ্গতি আছে সকলোখিনি বৰ্ণনা কৰি তেওঁলোকে শুশ্ৰূষা কৰাটো এটা কৰ্তব্য আৰু তেওঁলোকে চিকিৎসা কৰাটো কৰ্তব্য। আৰু লগতে সমূহ ৰাইজক এটা আমি আহ্বান জনাইছোঁ যে এই হেল্থ কেম্পৰ জৰিয়তে যেন সকলো মানুহবোৰে একত্ৰিত হওক, নিজৰ ৰোগ নিৰাময় কৰি লওক। আৰু লগতে আমাৰ হেল্থ কেম্প সকলো আমাৰ চিকিৎসকসকল আহিছে আৰু আশাসকল আহিছে আৰু আমাৰ ৰাইজখিনি ইয়াতে আছে, সকলোৱে আমাৰ জমা হৈছে। আৰু সেই মৰ্মে সকলোকে খবৰ দি পেলাই তেওঁলোকৰ নিজৰ বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকে ঠিকঠাক কৰি লয় তাকে মই আহ্বান জনাইছোঁ। আৰু লগতে মই ইয়াতে বহুদিন ধৰি খাটি আছিলোঁ মধুপুৰ এৰিয়াৰ কাৰণে চাব চেণ্টাৰৰ কাৰণে। ইতিমধ্যে এই চাব চেণ্টাৰটো ইতিমধ্যে হৈছে। যোৱাকালি আমাৰ মণ্ডল আহি পেলাই মাটি বাৰী ক্লিয়াৰ কৰি গ'ল, বুনিয়াদী স্বাস্থ্যকেন্দ্ৰ এটা হ'ব। গতিকে তাৰ কাৰণে চিন্তা কৰিব লগা নাই। আমি মোৰ লগতে আমাৰ জোন, লগতে আমাৰ কয়লাৰা, আমাৰ হৰি বহুত দিনৰ পৰা মোৰ লগত জড়িত হৈ লাগি আছিল। এইখন আমি কেনেকৈ ক'ত কৰি কি লিখি দি হ'লেও এইটো অনাৰ কাৰণে সক্ষম হৈছে। বিশেষকৈ আমাৰ তেখেতে বহুত দৌৰাইছোঁ আৰু হৰি কৰাক বহুত দৌৰাইছোঁ। দৌৰাৰ কাৰণ এইটোৱে হ'ল যেন ইয়াতে যেন ৰাইজৰ কাৰণে যেন সেইখিনি সুবিধাটো হয়। ইয়াৰ জনসাধাৰণ যেন ভূটান খুটি যে চিকিৎসা কৰিব পৰা সম্ভৱ নহয়। কিছুমানে খোজকাঢ়িবই নোৱাৰে, বুলিবই নোৱাৰে, ক'ত যাব? যদি এতেই যদি তেওঁলোকে দুআষাৰ কৰি যদি অলপ চিকিৎসা কৰিবৰ কাৰণে ঔষধ পাতি পায় তেতিয়া অসুবিধা একো নাথাকে। সেই গতিকে আমি এইটো দিয়াৰ কাৰণে খুব চেষ্টা এটা কৰিছোঁ। আৰু লগতে এইবাৰ হৈছে আৰু মাটি বাৰী জখম হৈ গ'ল, মণ্ডল আহি গ'ল। ইতিমধ্যে আমাৰ বুনিয়াদী স্বাস্থ্যকেন্দ্ৰ এটা হ'ব। যাতায়াতৰ সুব্যৱস্থা নাই, অতি দুৰ্গম অঞ্চল, এই বিষয়ে কি? এইটোৰ কাৰণে মই বাৰে কৈ আছোঁ, এইটো ফৰেষ্ট এৰিয়া নহ'লেও ফৰেষ্ট এৰিয়াতে পৰে। চাব গ'লে ফৰেষ্ট এৰিয়া, পাহাৰ এৰিয়া। এই পাহাৰ এৰিয়াত কিছুমান আমাৰ ফৰেষ্টৰ মহোদয়ে সেইখিনি আমি বহুতখিনি কাকতি মিনতি কৰি আছোঁ ৰাস্তাটো দিয়াৰ কাৰণে, কিন্তু তথাপিতো তেওঁ আকুলি এতিয়ালৈকে লোৱা নাই। আৰু কি নহয় চাওঁ। আমি ইতিমধ্যে ধৰিছোঁ আৰু ইতিমধ্যে সেইদিনা ডিচিকো দিয়া গৈছে। আমি ডিচিকো এপ্লাই কৰিছোঁ কাৰণ ডিচিৰ থ্ৰুৱেদিয়ে ৰাস্তাটো দিব পাৰে। গতিকে তেখেতকো দিয়া গৈছে। তেখেতে যেনেকৈ হওক আমি ৰাস্তাটো তৈয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। কাৰণ হেল্থ কেম্প এটা হোৱাৰ লগে লগে আৰু স্বাস্থ্যকেন্দ্ৰ হোৱাৰ লগে লগে ৰাস্তাখিনি খুব প্ৰয়োজন আছে। ইয়াত পানীৰ ব্যৱস্থা নাই। পানীৰ ব্যৱস্থাটো এইবাৰ মই সকলো জেগাতে দিছোঁ, পানীৰ চিন্তা কৰিব লগা নাই। মধুপুৰ বাসী, ভূটানগৰীৰ বাসী, ৰাইজবাসীক এইবাৰ ইয়াতে এনেকুৱা পানীৰ স্কিম আনিছোঁ মই, যিখিনি স্কিমত এইবাৰ ৰাইজে উপকৃত হ'ব, ৰাইজে ভাল পাব। মই মৰিলৈ মনত থাকে তেনেকুৱাকৈ এইবাৰ ইয়াতে ছাপ্লাই দিছোঁ, হিচাপ নাই। এইবাৰ জেগাই ছাপ্লাই দিয়া হৈছে। ইতিমধ্যে আমাৰ টেণ্ডাৰ হৈ যাব। টেণ্ডাৰ হোৱাৰ লগে লগে কামবিলাক আৰম্ভ হ'ব। কামবিলাক আৰম্ভ হ'লে মোটামুটি আপোনাৰ পানীৰ অভাৱ নোহোৱা হৈ যাব। আমাৰ মধুপুৰবাসীৰ লগতে ভূটানগৰী ৰাইজৰ সমূহ এৰিয়াত যিমানখিনি এই অঞ্চলটোত পাহাৰ এৰিয়া আছে সকলোতে আমি ইতিমধ্যে সেইটো দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ।